हेलो फ्रेंड्स स्वागतम जनाइছোঁ আমাৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো বিষয়ত জনাব চেষ্টা কৰিম যে টিকটকত কেনেকৈ ৰিয়েল ফলোৱাৰ্ছ আপোনালোকে বঢ়াব পাৰিব। মই এইটো নকওঁ যে তাত টিপি দিয়ক, এই ৱেবছাইটত গুচি যাওক 1K ফলোৱাৰ্ছ বাঢ়ি যাব, যে হেন কৰক তেন কৰক বাঢ়ি যাব ফলোৱাৰ্ছ, এনেকৈ নহয়। পুৰা ৰিয়েল জেনুইনভাৱে আপোনালোকক বুজাই দিব চেষ্টা কৰিম যে ৰিয়েল ফলোৱাৰ্ছ আপোনালোকে টিকটকত কেনেকৈ বঢ়াব। যদি আপুনি জানিব বিচাৰে টিকটকত ৰিয়েল ফলোৱাৰ্ছ কেনেকৈ অতি সোনকালে বঢ়াব পৰা যায়, তেনেহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ পৰ্যন্ত চাই থাকক। আৰু যদি এতিয়া পৰ্যন্ত আপুনি আমাৰ ভিডিঅ'টো লাইক কৰা নাই আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহি আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, টিকটকত যদি আপুনি ৰিয়েল ফলোৱাৰ্ছ বঢ়াব যায়, মই টিকটকত গৈ দেখাই নিদিওঁ যে কপিৰাইট লাগি যাব পাৰে। ঠিক আছে, মই কৈ দিছোঁ ভালকৈ শুনি থাকক। চাওক, টিকটকত যদি আপুনি ৰিয়েল ফলোৱাৰ্ছ বঢ়াব বিচাৰে, 1 উইকৰ ভিতৰত 1K মান ফলোৱাৰ্ছ আপুনি হিট কৰিব পাৰিব। চাওক, মই কৈ আছোঁ, আপুনি যাক ফ'ল' কৰে, চাওক আপোনাৰ ঘৰৰ মানুহে কিমানটা ফলোৱাৰ্ছ হ'ব। ঘৰৰ মানুহকেইটাই ফ'ল' কৰি দিলে আপোনাক বেছিকৈ বেছি 15-20টা ফলোৱাৰ্ছ হ'ব। যদি আপুনি ঘৰৰ মানুহকেইটা ফ'ল' কৰিলেতো, বা আপোনাৰ বন্ধু আছে বান্ধৱী আছে সিহঁতে ফ'ল' কৰিলে, সিহঁতক কোনে কোনে ফ'ল' কৰিছে তাক গৈ চাওক। তাৰ ভিডিঅ' ভাল লাগিছে নেকি, যদি আপুনি তাক ফ'ল' কৰিব পাৰিব, এনেও ফ'ল' কৰি দিব, যাতে সি ফ'ল' কৰিলেতো তাক ফ'ল' কৰাৰ পিছত তাৰ যোনটো আপোনাৰ বন্ধু আছে, বন্ধুটোৱেতো আপোনাক ফ'ল' কৰিলে, বন্ধুটোৰ প্ৰফাইলত গৈ তাৰ যোনকেইটা ফলোৱাৰ্ছ আছে সেইকেইটাক ফ'ল' কৰি দিয়ক। ফ'ল' কৰাৰ পিছত চাব সেইকেইটা আপোনাক ফ'ল' কৰিব। সেইকেইটা আপোনাক ফ'ল' কৰাৰ পিছত তাৰপিছত আৰু মানুহ নতুন চাৰ্চ কৰি টিকটকত চাব যে কি আছে, বেলেগ কিবা মানুহ পায় নেকি। আপোনাৰ ওচৰা ওচৰি ফলোৱাৰ্ছত হ'ব লাগিব। যেনেকৈ আপোনাৰ ধৰক 500 ফলোৱাৰ্ছ আছে বা 100 ফলোৱাৰ্ছ আছে, যিমানে নাথাকক সেই ওচৰা ওচৰি ফলোৱাৰ্ছকেইটাক আপুনি ফ'ল' কৰিব। তেতিয়াহে আপোনাৰ ফলোৱাৰ্ছ 1 উইকৰ পিছত 1K হিট কৰিব, বা বেছিও হ'ব পাৰে, 10K 100Kও হিট কৰিব পাৰে। ঠিক আছে, আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ ফলোৱাৰ্ছ বঢ়াব পৰা যায়। তেনেহ'লে আজিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈ বাই।